নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। লগতে ফেচবুক পেজতো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিন পিছত আকৌ ভিডিঅ' এটা বনালোঁ। বহুত দিনৰ পৰা ভিডিঅ' আপডেট হোৱা নাই। ফেচবুক, ইউটিউব কোনো এটা প্লেটফৰ্মতে আপডেট দিব পৰা নাই। প্ৰথমতে মই ক্ষমা বিচাৰিছোঁ। মোৰ অলপ ভাষাৰ প্ৰব্লেম আছে, মানে উচ্চাৰণবিলাক অলপ ঠিক নহয়। তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা মাগিছোঁ। আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল, আপোনালোকে জানে কিছুদিন ধৰি ফেচবুক তথা বিভিন্ন সামাজিক মাধ্যমত আয়ুব আলী ওৰফে আয়ুব আলী শৰ্মা এইজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ ইছলাম ধৰ্মক তুচ্ছ তাচ্ছিল্য কৰি মন্তব্য কৰি আছে। লগতে ইছলাম ধৰ্মৰ আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক বিভিন্ন ধৰণৰ বেয়া ভাষা ব্যৱহাৰ কৰি তেওঁ মন্তব্য কৰি আছে। প্ৰথমে আপোনালোকক জনাব বিচাৰোঁ, আয়ুব আলী শৰ্মাকে জনাব বিচাৰোঁ, তুমি মানৱ ধৰ্ম পালন কৰা, ভাল কথা। তুমি ইছলাম ফ'ল' নকৰা, এইটো তোমাৰ ব্যক্তিগত কথা। তুমি কি ধৰ্ম পালন কৰা, কি নকৰা, সেইটো আমি ক'বলৈ নাযাওঁ। কিন্তু তোমাৰ মানৱ ধৰ্ম শিকায় নেকি বেলেগ এটা ধৰ্মক আঘাত হনা, বেলেগ মানুহৰ মনত আঘাত হনা? আৰু তুমি অকলে শুদ্ধ নেকি? এইটো হৈছে প্ৰথম কথা। কাৰণ বিশ্বত বহু কোটি মুছলমান আছে। ছেকেণ্ড লিষ্টত বিশ্বত যদি জনসংখ্যা হিচাপত চাওঁ, ছেকেণ্ড পজিশ্যনত মুছলিমে আছে। তো তোমাক এটা কথাই ক'ব বিচাৰোঁ, তুমি অকলে শুদ্ধ, বাকীখিনি মিছা আৰু কি। তো ঠিক আছে, তুমি ক'ত কি ভুল পাইছা, যিহেতু আমাৰ ইছলাম ধৰ্মৰ কিছুমান মৌলবী আছে, মৌলানা আছে, মুফতি আছে, কাৰী আছে, সিহঁতে যিহেতু তোমাক আহ্বান কৰি আছে, তুমি সিহঁতৰ লগত তুমি যি ভুল পাইছা কোৰাণ শ্বৰীফত, সেই ভুলবিলাক ক'ত পাইছা এইটো তোমাক দেখুৱাই দিবলৈ সিহঁতে আহ্বান কৰিছে। কিন্তু তুমি আজিলৈকে তোমাৰ মানে বিজ্ঞানসন্মত যুক্তি তুমি আজিলৈকে দিব পৰা নাই। লগতে তোমাৰ কিছুদিন আগতে এটা তুমি ভিডিঅ' কৰিছিলা, তোমাৰ ঘৰৰ মানুহক বয়কট কৰিছে। এইটো নাম্বাৰপাৰা গাঁওবাসীয়েও ইতিমধ্যে স্বীকাৰ কৰিছে, সেই অঞ্চলৰ মানুহখিনিও স্বীকাৰ কৰিছে যে তোমালোকক বয়কট কৰিছে। বয়কট কৰাৰ কাৰণো আছে, সিহঁতে কাৰণটো ইতিমধ্যে যোৱাকালিয়ে মই চাইছোঁ, এটা পৰ্টেলত চাইছোঁ, সিহঁতে কাৰণটো ভালকৈ বুজাই দিছে। আৰু তুমি বহুত দিন আগতে এটা মন্তব্য কৰিছিলা, চাগে কিবাত হ'ব, প্ৰতিদিন টাইমতে হ'ব নেকি। তাতে তুমি মন্তব্য কৰিছিলা তুমি মাদ্ৰাছাত পঢ়িছা, কিন্তু তোমাৰ মাকে কৈছে তুমি মাদ্ৰাছাত পঢ়া নাই। আৰু তুমি যদি মাদ্ৰাছাত পঢ়া নাই, এৰাবিক লেংগুৱেজ নজনাকে, এৰাবিক লেংগুৱেজ তুমি আৰবী ভাষাটো সম্পূৰ্ণকৈ নজনাকে তুমি কেনেকৈ কোৰাণ শ্বৰীফটো পঢ়িলা? অকল অৰ্থ পঢ়িলে নহ'ব, অৰ্থটো পঢ়ি তুমি বুজিব লাগিব ঘটনাখিনি। তো মই কোৰাণ শ্বৰীফ পঢ়া নাই, মই এৰাবিক নাজানো। তথাপিও তোমাক মানে কৈছোঁ, তুমি যদি তোমাৰ এৰাবিক ভাষাখিনি শিকি
যুক্তিসন্মতভাৱে বিজ্ঞানসন্মত যুক্তিৰে তুমি যদি ভুলবিলাক দেখুৱাই দিব পাৰা তেতিয়া আমি মানি ল'ম। তোমাৰ নিচিনা বহুত আহিল বহুত গ'ল, তোমাৰ নিচিনা বহুতে কোৰাণ শ্বৰীফৰ ভুল ব্যাখ্যা কৰিব আহিছিল, কিন্তু সিহঁতে অৱশেষত সিহঁতে ইছলাম গ্ৰহণ কৰিছে। তো তোমাৰ মাকৰ ভাষ্যৰ পৰাই গম পাওঁ যে তুমি ঘৰৰ এজন অবাধ্য ল'ৰা, আৰু তোমাক হাত উজান দিছে তোমাৰ দেউতাকে, যাৰ কাৰণে তোমাৰ দেউতাৰ কাৰণে আজি তোমালোকৰ পৰিয়ালটো এঘৰীয়া হৈ আছে। হয়তো তোমাৰ দেউতাকে তোমাক বুজোৱা নাই, আৰু ওলোটাই গাঁওবাসীক ওলোটাহে বুজাইছে। তোমাৰ যুক্তিবিলাক গাঁওবাসীৰ ওচৰত বা নাম্বাৰপাৰা অঞ্চলৰ মানুহখিনিৰ ওচৰত ওলোটাকৈ যুক্তি দেখুৱাইছে। তে নিশ্চয় আমাৰ সিহঁতৰ গাঁওবাসীৰ সকলো ইছলাম ধৰ্মী মানুহৰ মনত অলপ দুখ লাগিব, যাৰ কাৰণে গাঁওবাসীয়ে তোমালোকক সামাজিকভাৱে বয়কট কৰিছে। আৰু এইটো অকল ইছলাম ধৰ্মতে নহয়, সমাজ যদি চলোৱা হয় তেতিয়া সমাজ ব্যৱস্থা থাকিলে নিশ্চয় এনেকুৱা কোনোবাই যদি দুষ্কৰ্ম কৰে, সেই সমাজৰ যদি পৰিপন্থী কিছুমান কাম কৰে, ই অকল ইছলাম ধৰ্মতে নহয় হিন্দু ধৰ্মতো সমাজ ব্যৱস্থাত চলোৱাত যদি সেই গাঁৱৰ কোনোবাই কোনো এটা দুষ্কাৰ্য লিপ্ত হয়, তেতিয়া সেই গাঁওবাসীয়ে তাক বহিষ্কাৰ কৰে, সামাজিকভাৱে বৰ্জন কৰে। কিন্তু তোমাৰ দেউতাকে সেইদিনা কান্দি কান্দি ক'লে গাখীৰ বেচিব পৰা নাই। এইটো দুখ লগা কথা, মোৰো মনত দুখ লাগিছে। কিন্তু নাম্বাৰপাৰা যিখিনি ৰাইজে এটা পৰ্টেলত, ব্যক্তিগত পৰ্টেলত মন্তব্য দিছে, তোমাৰ দেউতাকে বজাৰত হয়তো যিহেতু তোমালোকক বৰ্জন কৰিছে, সেইকাৰণে তুমি ইছলাম নামানা, ইছলাম ফ'ল' নকৰা, সেইকাৰণে তোমালোকৰ বস্তুখিনি ইহঁতে নিকিনে বুলি ইতিমধ্যে পৰ্টেলটোত কৈছে। কিন্তু বজাৰত তোমালোকক প্ৰৱেশত বাধা দিয়া নাই, তোমালোকে বস্তু বিক্ৰী কৰা তোমাক বাধা দিয়া নাই। এতিয়া তোমাৰ বস্তু মুছলমান মানুহে, তোমালোকৰ বস্তু মুছলমান মানুহে কিনিব পাৰে নিকিনিব পাৰে, সেইটো ব্যক্তিগত কথা, যাৰ যাৰ নিজৰ ব্যক্তিগত কথা। মই তোমালোকৰ বস্তু কিনিব পাৰোঁ নিকিনিব পাৰোঁ, সেই বুলি জোৰ জবৰদস্তি তুমি মোৰ ওচৰত বিক্ৰী কৰিব আহিবা, তেনেকুৱা এইটো নহয়, তেনেকুৱা ছিষ্টেম নহয়। আচলতে তুমি এজন মুখা পিন্ধা নাস্তিক, আৰু আমাৰ মুছলমান মানুহে সদায় যিসকল সনাতন ধৰ্মী লোক আছে, বেছিভাগে সনাতন ধৰ্মী লোক আছে, সিহঁতৰ দোকানৰ পৰা বস্তু কিনি আছে, খাই আছে, আমাৰ বস্তুখিনিও সিহঁতে লৈ আছে, তো আদান প্ৰদান হৈ আছে। তুমি যিটো ভুল বুজাব বিচাৰিছা, সেইটো মানুহে ইতিমধ্যে গম পাইছে, তুমি অকল পপুলাৰৰ কাৰণে এইবিলাক কৰি আছা। হয়তো তোমাক কোনোবাই টকা দিছে, টকাৰ কাৰণে টকাৰ লোভত পৰি তুমি এইবিলাক কৰি আছা। তো সময় থাকোঁতে নিজকে শুধৰণি কৰা। মোৰ এইখিনিয়ে কথা আছিল, আৰু যদি পাৰা ভালকৈ কোৰাণ শ্বৰীফখন ভালকৈ পঢ়ি আৰবী ভাষাটো শিকি, অকল কোৰাণ শ্বৰীফ পঢ়িলে নহ'ব, আৰবী ভাষাটো শিকি ভাষাৰ অৰ্থটো বুজি তাৰ পাছত তুমি কোৰাণ শ্বৰীফখন পঢ়া। আগত আৰবী ভাষাটো শিকি লোৱা। অকল মই কোৰাণ পঢ়িলেই নহ'ব, কোৰাণৰ আৰবী ভাষাটো জানিব লাগিব। তো সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। লগতে মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে নিশ্চয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ ভিডিঅ'টো কোনো এডিট নাই, মই ডাইৰেক্ট আপলোড কৰিলোঁ, তাৰ বাবে মই দুখিত। ইয়াত কিছুমান ভুল আছে, এই ভুলবিলাক আপোনালোকে ক্ষমা কৰি দিব। মোৰ কিছুমান কথাত হয়তো মিষ্টেক হৈ গৈছে,
মিষ্টেকবিলাক ক্ষমা কৰি দিব। লগতে যদি ভিডিঅ' ভাল লাগে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পেজটো ফ'ল' কৰিব, চেনেলটো শ্বেয়াৰ কৰি দিব, পেজটো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আজিলৈ ইমানে।